Hey guys, welcome. আৰু আপোনালোকে জানে হিমনমনা চেনেল আৰু ইয়াতে আজি আমি আছো মোৰ ক্লাছৰুমত আৰু আজিৰে পৰা সপ্তাহত পাৰিলে আমি আপোনালোকক কিছুমান নৃত্য দেখাম অৰ্থাৎ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ দুয়োজনা গুৰুৱে সৃষ্টি কৰা অসমীয়া জাতিটোক দি যোৱা অনুপম সৃষ্টি তেওঁলোকৰ সত্ৰীয়া নৃত্যৰ ওপৰত আমি অকণমান আপোনালোকক আগবঢ়োৱাৰ চেষ্টা কৰিম মাতিয়া কৰা হস্ত অথবা সত্ৰীয়া নৃত্যৰ লগত জড়িত বিভিন্ন ধৰণৰ জ্ঞান আপোনালোকৰ সৈতে আমি ভাগ বতৰা কৰাৰ চেষ্টা কৰিম আৰু সেয়েহে আজি পলম নকৰি আমি আৰম্ভ কৰিম সত্ৰীয়া নৃত্যৰ প্ৰথম কেইটিমান মাটি আখৰা আৰু সেই মাটি আখৰা আমি কেনেকৈ কৰিম তাৰ কিছুমান বৰ্ণনা আৰু এই ক্ষেত্ৰত মোক সহযোগ কৰিব মোৰ তিনিগৰাকী ছাত্ৰী পলি ৰাজবংশী সাগৰিকা ৰাজবংশী আৰু বিদিতা ৰাজবংশী আমি আটাই মিলি আপোনালোকক অকণমান সত্ৰীয়াৰ আভাস দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভাল পাব আৰু আমাক এনেদৰে উৎসাহিত কৰি যাব তেনেহ'লে আজি পলম নকৰোঁ আৰু আমি আৰম্ভ কৰিম সত্ৰীয়া নৃত্যৰ প্ৰথম কেইটিমান মাটি আখৰা তাৰ বাবে আমি আহকচোন আমি জানো সত্ৰীয়া নৃত্যটো প্ৰথম মাটি আখৰা কৰিবলৈ গ'লে আমি কি কৰিব লাগে হেৰি ঠিক আছে চ' সত্ৰীয়া নৃত্যৰ প্ৰথম মাটি আখৰা কৰিবলৈ গ'লে প্ৰথম কথাটো আহি পৰে স্থিতি অৰ্থাৎ স্থিতি কি স্থিতি হৈছে সত্ৰীয়া নৃত্য যিটো আমি পজিশ্যন ল'ম বা আমি যি ধৰণৰ নৃত্য কৰোঁ নৃত্য কৰাৰ আগত আমি যি ধৰণে পজিশ্যন লওঁ সেই পজিশ্যনটোকে কোৱা হয় স্থিতি বুলি স্থিতি অৰ্থাৎ আমি যিটো মুদ্ৰাত আমি ৰওঁ তো ঠিক সেইদৰে সত্ৰীয়া নৃত্যৰ স্থিতি কি সত্ৰীয়া নৃত্যৰ স্থিতি হৈছে ওৰা আৰু এই ওৰাটো আমি কেনেদৰে ল'ম আমি সেই বিষয়ে আজি জানিম প্ৰথম তো ওৰা ল'ম আমি কেনেকৈ আমাৰ ভৰি এখন ভৰি আমি এনেকৈ ল'লোঁ তাৰ পৰা আমি এইখন ভৰি এনেকৈ দি এইটো দিলোঁ আৰু আমাৰ ভৰিটো আমাৰ বেণ্ড হৈ যাব আঁঠুৰ পৰা আমাৰ এনেকৈ বেণ্ড হ'ব আৰু হাতটো থাকিব ঠিক এনেদৰে অৰ্থাৎ আমাৰ কান্ধৰ পৰা হাতটো এনেদৰে থাকিব তো তোমালোকে একবাৰ দেখুৱাই দিয়া গুড তো আমাৰ এতিয়া কি হৈছে প্ৰথমে আমাৰ ভৰি দুটা ধুনীয়াকৈ বেণ্ড হৈ গৈছে প্ৰত্যেকৰে এইটো স্থিতিক আমি ক'ম ওৰা বুলি অৰ্থাৎ প্ৰত্যেকটো যিসকল শিকাৰ হৈছে তেওঁলোকৰ কাৰণে প্ৰথম প্ৰশ্নটো আহি পৰে সত্ৰীয়া স্থিতি কি আৰু সত্ৰীয়া স্থিতি হৈছে ওৰা আৰু তাৰ কাৰণে আমি যিখন হস্ত ব্যৱহাৰ কৰিছোঁ এই হস্তখন হৈছে পতা হস্ত আমি যিখন হস্ত ব্যৱহাৰ কৰিছোঁ এইখন হৈছে পতা হস্ত আৰু আমাৰ প্ৰত্যেকে পতা হস্তত আমি বৰ্তমান স্থিতি লৈছোঁ তো প্ৰথম আমি মাটি আখৰা আৰম্ভ কৰিবলৈ যাম আৰু এই ক্ষেত্ৰত আমাৰ ৰাজহাড়া অৰ্থাৎ আমাৰ বেকবোন সদায় চিধা হৈ থাকিব লাগে অৰ্থাৎ আমাৰ বেকবোন সম্পূৰ্ণ ষ্ট্ৰেট আৰু আমাৰ দৃষ্টি হ'ব লাগে পোন একেবাৰে সন্মুখত তো আমি ৰেডি সকলো ৰেডি তো ঠিক আছে আমি আৰম্ভ কৰিম ৰেডি 1 2 3 গো তাকে জিনা দে নিদাও তা তা খিতা খিতা তা খিতা তাকে জিনা দে নিদাও তা তা খিতা খিতা তা খিতা এয়া হৈছে ওৰা আৰু ওৰা আমি একচুৱেলি এনেকৈ দিলোঁ আৰু এনেকৈ দিছোঁ ইয়াতে আমাৰ দুটা ওৰা লগ হৈ আছে এটা হৈছে আমাৰ পুৰুষ ওৰা আৰু আনটো হৈছে আমাৰ প্ৰকৃতি ওৰা গুড তো আমাৰ এই দুটা হৈছে ওৰা তো ইয়াৰ পিছত আমি 2 নম্বৰ মাটি আখৰালৈ যাম আৰু আমি 2 নম্বৰ মাটি আখৰা কি কৰিম ওৰা উঠা বহা আমি সেই একেটা পজিশ্যনতে থাকিম আমি ওৰা লৈছোঁ ভৰিখনেৰে গেৰুৱাৰে তুমি জুখি লৈ এগেৰুৱাত আমি এটা জোখ লৈছোঁ হস্ত আমাৰ এনেকৈ আছে এতিয়া আমি আহিছোঁ নমস্কাৰ পজিশ্যনলৈ আমি নমস্কাৰ দিছোঁ আৰু এতিয়া আমি কৰিম ওৰা উঠা বহা অৰ্থাৎ আমাৰ দ্বিতীয় মাটি আখৰাটো হৈছে ওৰা উঠা বহা তেনেহ'লে আমি আহক ওৰা উঠা বহা কৰোঁ তেতিয়া আমাৰ গেৰুৱাটো উঠি যায় আপোনালোকে এবাৰ লক্ষ্য কৰিব আপোনালোকে কৰিম ধেই খিৰি 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 তাও আপোনালোকে
তাৰ পিছত ভৰিটো আমাৰ কি হ'ব ভি টাইপৰ হ'ব অৰ্থাৎ আমাৰ ভৰিটোৰ জোখটো আমাৰ প্ৰত্যেকৰে ভি শেপ হৈছে আৰু আমাৰ হাতবিলাক যাব হ'লে কঁকাললৈ এতিয়া আমাৰ বডিটো কঁকালৰ পৰা সন্মুখৰ ভাগখিনি এনেকৈ হানি যাব অৰ্থাৎ আমি সন্মুখৰ পিনে হানি যাম তাৰপিছত আমি আমাৰ মুদ্ৰা আৰম্ভ কৰিম তো এই মুদ্ৰাটোৰ নাম হৈছে পচলা তোলা ঠিক আছে ষ্টাৰ্ট ধীনা নিতা খিতা নিতা থা 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 তো এই মুদ্ৰাটোৰ নাম হৈছিলে পচলা তোলা তো আমি পচলা তোলা কেনেকৈ কৰিলোঁ আপোনালোকে গম পালে তাৰপিছত মাটিয়া খৰাটি হৈছিলে পানী হিচাপ গুড তো আমাৰ ইয়াৰ পিছত আমি কি কৰিম পানী হিচাপ আমাৰ একেটা পজিশ্যনতে ল'ম আমি ভৰিখন থাকিব ভি শেপত এইবাৰ আমি খালি কিন্তু আমাৰ হাত দুখন এবাৰ হ'ব আমাৰ সন্মুখত এইটো শেপত হ'ব অৰ্থাৎ আমাৰ এনেকৈ ভি শেপত আহি যাব আমাৰ এইটো এটা ভি শেপ এইটো দেখিছে আপোনালোকে এটা ভি শেপ আৰু হাতটোৰ পজিশ্যনটো অকণমান উঠি থাকিব এইটো ভি শেপ এটা হৈছে ট্ৰাইংগল শেপ বুলি ক'ব পাৰি আমাৰ যিটো জেপটিক এটা আহে নহয় আমাৰ নক্সা এটা সেই নক্সাটো টাইপত হ'ব অৰ্থাৎ পানী সিঁচা অৰ্থাৎ আমি যেতিয়া পানী সিঁচিম সেইটো বুলি ভাবিব পাৰোঁ তো আহক আমি আৰম্ভ কৰোঁ পানী সিঁচা ভৰি দুখন এনেকৈ থাকিব বডিটো সন্মুখলৈ যাব আৰু হাত দুটা এনেকৈ থাকিব যেতিয়া আমি হাতখন এইফালে দিম তেতিয়া আমাৰ দৃষ্টিও আমাৰ চকু সেইফালে যাব যেতিয়া আমি এইফালে দিম তেতিয়া আমাৰ দৃষ্টিও সেইফালে যাব ঠিক আছে ৰেডি কোনফালে দিম প্ৰথমে আমি বাওঁফালে দিম তো প্ৰথমে যাব বাওঁফালে তো ৰেডি 1 2 3 গো ধীনা নিতা খিতা নিতা ধীনা নিতা খিতা নিতা আমি এইখিনিতে আপোনালোকে মন কৰিছে চাগে আমাৰ প্ৰতিটো হস্ত আছে এইটো হস্ত আৰু এই হস্তটোৰ নাম কি আছিলে পতাক হস্ত ঠিক আছে তো ইয়াৰ পিছৰ আমাৰ হস্তটো কি আমাৰ মাটিয়া কৰাটো কি হাড় ভঙা অৰ্থাৎ আমাৰ একেবাৰে শেষৰ মাটিয়া কৰা আৰু আমাৰ পঞ্চম মাটিয়া কৰাটো হৈছে হাড় ভঙা আজি আমি এইখিনিলৈকে শিকিম তো পঞ্চম মাটিয়া কৰাটো কৰোঁ হাড় ভঙাটোৰ বাবে কি কৰিম আমি ওৰালম একে আমাৰ পজিশ্যনটো একে হ'ব আমি এইটো পজিশ্যনতে ল'ম আঁঠুটো বেণ্ড হ'ব আমাৰ যিটো স্থিতি হয় সত্ৰীয়া নৃত্যৰ আমাৰ মেইন আমাৰ এইটো হ'ব স্থিতি হস্ত এইটো আছিলে স্থিতি এইবাৰ আমি ল'ম সন্মুখৰ পিনে আৰু সন্মুখৰ পিনে হস্ত লওঁতে এটা কথা মন কৰিব লাগিব আমাৰ হস্তটো হ'লে আমাৰ কান্ধৰ পৰা এইটো চেপত আহি যাব কান্ধৰ পৰা এনেকুৱা সমানত আহি যাব এইটো কান্ধৰ পৰা সমানত আহি যাব এইটো চেপত আৰু এতিয়াও আমাৰ হস্ত থাকিব পতাক হস্ত ঠিক আছে তো ৰেডি প্ৰথমে আমি ইয়াতে ভৰিখন উঠাব লাগিব অৰ্থাৎ আমি যেতিয়া এইটো ষ্টেপ ল'ম তো আমি এইটো ষ্টেপ ল'ম আকৌ এইটো ল'লে এইটো ষ্টেপ হ'ব তো আমি ভৰি প্ৰথম কোনখন উঠাম বাওঁ ভৰি আমি প্ৰথমে উঠাম এইখন আমি ল'ম আৰু এইফালে উঠাম এইখন ল'ম আকৌ এইফালে মানে প্ৰথম আমি এইখন কৰি উঠাম ঠিক আছে তো আমি ৰেডি তেনেহ'লে আহা আমি আৰম্ভ কৰোঁ 1 2 3 গো ধীনা খিতা ধীনা খিতা ধীনা খিতা ধীনা খিতা এইটো আমাৰ একেবাৰে শেষৰ আৰু অন্তিমটি মাটিয়া খৰা আৰু এই মাটিয়া খৰাটোৰ নাম হৈছে হাড় ভঙা অৰ্থাৎ যেতিয়া আমি এই পজিশ্যন দিম এনেকৈ দিম তেতিয়া এটা আমি ঝটকা আহে অৰ্থাৎ আমাৰ এটা ফ'ৰ্চ আহে আমাৰ বডিটো তো এই মুদ্ৰাটোক আমি ক'ম হাড় ভঙা তো আজিলৈ